আমাৰ এটা ল'ৰা আৰু এটা ডাঙৰ কথা যে মোৰ পাপাও এনেকৈ ব্ৰেইনত দুখ পাই তেওঁৰ মৃত্যু হৈছিলে। গতিকে মই ভাইটিকে ঘূৰাব নোখোজোঁ। নমস্কাৰ, অন্য এটা নতুন ভিডিঅ'লৈ মই অসীম বৰাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আকৌ আজি এটা বিশেষ কাৰণতহে মই এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। স্ক্ৰীণত দেখা এই যুৱকজনৰ নাম প্ৰীতম গগৈ আৰু তেওঁৰ ঘৰ গোগামুখত। প্ৰীতম এজন খুব ভাল নৃত্যশিল্পী, খুব সুন্দৰ ডান্স কৰে তেওঁ। আৰু কিন্তু যোৱা কিছুদিন আগত যুৱকজন এটা ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হৈ বৰ্তমান ডিব্ৰুগড়ৰ যি সঞ্জীৱনী হস্পিটেল তাত তেওঁ চিকিৎসাধীন হৈ আছে। খুব সংকটজনক অৱস্থাত তেওঁ সঞ্জীৱনী হস্পিটেলৰ ICUত চিকিৎসাধীন হৈ আছে। আৰু তেওঁৰ যি চিকিৎসাৰ বাবে পৰিয়ালে জনোৱা মতে খুব বেছি ধনৰ প্ৰয়োজন আৰু সেইবাবে পৰিয়ালৰ লোকে সমূহ অসমবাসী ৰাইজলৈ অনুৰোধ জনাইছে যে যিয়ে যেনেকৈ পাৰে প্ৰীতমৰ চিকিৎসাৰ স্বাৰ্থত যেন অকণমান সহায় কৰে। ভাইটি মানে বাইক চলাই গৈ আছিলে, পিছফালেও তেওঁৰ লগত আছিলে দুজন। তাৰপিছত স্কুটিৰ লগত মানে মুখামুখি সংঘৰ্ষ হ'ল। তাতে ভাইটিৰ ব্ৰেইনত দুখ পাইছে আৰু মানে আমাৰ ঘৰত এতিয়া মা কৰাৰ বাদে আৰু ভাইটি ডান্স কৰে আৰু সি বৰ্তমান এতিয়া ডান্স কৰি পইচা ইনকাম কৰিবলৈ চেষ্টা কৰে। আৰু ময়ো গুৱাহাটীত গৈ এতিয়া সেই অভিনয় ক্ষেত্ৰখনতে জড়িত হৈ আছোঁ। যি পইচা পাওঁ আমি সেয়া যেন তেনে চলিবলৈ হয়। এতিয়া ভাইটি এনেকুৱা এটা ঘটনাত মানে আমাৰ ইমান হেৰি নাই যে আমি তাক বচাব পাৰিম। মই চৰকাৰক এতিয়া আহ্বান জনাওঁ, মোৰ ভাইটিক যাতে বাকী কৰি দিয়ক। সি আমাৰ এটাই ল'ৰা আৰু এটা ডাঙৰ কথা যে মোৰ পাপাও এনেকৈ ব্ৰেইনত দুখ পাই তেওঁৰ মৃত্যু হৈছিলে। গতিকে মই ভাইটিকে ঘূৰাব নোখোজোঁ। আপোনালোকে প্লিজ আমাক সহায় কৰক। চৰকাৰক জনাব বিচাৰোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মই তেখেতক অনুৰোধ কৰিছোঁ মোৰ ভাইটিক সহায় কৰক আৰু তেওঁক আগলৈ সুস্থ কৰি দিব। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো। আপোনালোকক মই অনুৰোধ কৰিছোঁ আপোনালোকে যিয়ে যেনেকৈ পাৰে অকণমান সহায় কৰকচোন। প্ৰীতমৰ যি ভগ্নীৰ নাম্বাৰ, ফোন নাম্বাৰ আৰু বেংক ডিটেইলছ মই ভিডিঅ'ত উল্লেখ কৰি দিছোঁ। আপোনালোকে এটকাকৈ দিয়কচোন। এটকাকৈ দিলেও দুৰ্ভগীয়া পৰিয়ালটোৰ হাতত যথেষ্ট ধন জমা হ'ব। আৰু এটা মই আপোনালোকক অনুৰোধ জনাওঁ, আপোনালোকে ভিডিঅ'টো অন্ততঃ এবাৰ শ্বেয়াৰ কৰি দিব, যাতে ভিডিঅ'টো অন্য 10জন লোকৰ কাষলৈ গৈ পায় আৰু দুৰ্ভগীয়া প্ৰীতমৰ প্ৰতি কোনো হৃদয়বান লোকে সহায়ৰ হাত আগবঢ়াব পাৰে। আৰু এয়াই আছিল আজিৰ ভিডিঅ'টো। লগ পাম অন্য এটা নতুন ভিডিঅ'ত। ধন্যবাদ।